স্টার্ট করো বেশি দীঘল নহয় একো দীঘল আছে মামৰে ধৰা গেট আৰে আপুনি ইয়াত ক'ত আছিল এই দুদিন আপোনাৰ ৱাইফে কিমান ঠাইলৈ গ'ল আপোনাক বিচাৰি এই দুদিন তেওঁ কেনেদৰে কটাইছে খবৰ ৰাখিছে বেচেৰি মায়াই আপোনাৰ কথা গোটেই চুবুৰীটোৰ মানুহক কৈ ফুৰিছে আপুনি হেৰাল বুলি ৰ'ব কি ক'লে মই আৰু হেৰাই যাম এয়া জানো হ'ব পাৰে কি কথা কয় বৰবৰা আৰু মায়াৰনো ইমান চিন্তা কৰিবৰ কি আছে তাইও যে আৰু এয়াই প্ৰব্লেম তেওঁক কিবা এটা ক'লেও প্ৰব্লেম নক'লেও প্ৰব্লেম ব'লকচোন ব'লক ঘৰলৈ যাওঁ তাতেই কথা পাতিম কথাটো পাতিমেই কিন্তু আপুনি ক'লৈ গুচি গৈছিল এবাৰো মায়াৰ কথা নাভাবিলে মানিছোঁ দেই আপোনাক এনেকৈনো নোকোৱা নেমেলাকৈ ওলাই যায়নে আৰু ওলাই গৈছিলোঁ আৰু এটা ধামাকা দিবলৈ অৱশ্যে মোৰেই ভুল হ'ল মায়াৰ কি অৱস্থা হ'ব মই সেই কথা ভবাই নাছিলোঁ এই ওচৰৰে মোৰ কলেজীয়া বন্ধু এজনৰ ঘৰলৈ গৈছিলোঁ সেইদিনা ওলাই যাওঁতে মায়া টোপনিত লালকাল তাৰেই সুযোগ লৈ নোকোৱা নেমেলাকৈ ওলাই আহিছিলোঁ বন্ধুজন থাকে অৰুণাচলৰ কিবা এখন ভিতৰুৱা ঠাইত কি নাম আছিল বা কিবা চাইথেংলা বাদেই দিয়ক মই ভাবিছিলোঁ অৰুণাচল পায়েই মায়াক ফোন এটা কৰি জনাম পিছে ফোনটোৱেই নিনিলোঁ নহয় বন্ধুৰ ফোনটোৰে কৰিবলৈও তাত নেটৱৰ্ক নাপালোঁ সেয়ে মই কাকো জনাবলৈ সুযোগেই নাপালোঁ সকলো লৰালৰিকৈ হৈ গ'ল নহয় দুয়োজন প্ৰতিবেশী ঠেক বাটটোৱেদি লাহে লাহে খোজকাঢ়ি গৈ আছে তেওঁলোক দুয়োৰে মুখৰ অংগী ভংগীবোৰ তীব্ৰ গতিত সলনি হৈ গৈ আছে বৰবৰাৰ যদি উত্তেজনা তেন্তে মায়াৰ গিৰিয়েক অৰ্থাৎ পাৰ্থ হাজৰিকাৰ শিশুসুলভ হাঁহি বুজিছে মিষ্টাৰ বৰবৰা মই বেছিভাগ কথাই চিৰিয়াছলি লওঁ আচলতে সকলোৱেই লয় মায়াই মোৰ জীৱনত প্ৰৱেশ কৰাৰ পাছৰ পৰাই মোৰ চিৰিয়াছনেছ কমি আহিবলৈ ধৰিলে কাৰণ মই সকলো তাইৰ ওপৰতেই এৰি দিম বুলি ভাবিলোঁ কিবা কাম কৰিলে ভাবোঁ মায়া আছে নহয় গতিকে মোৰ ভুল হ'লেও তাই সকলো চম্ভালি ল'ব এইবাৰো তেনেকুৱাই বুলি ভাবিলোঁ সেয়ে মই গুচি গৈছিলোঁ আচলতে কেতিয়াবা সকলো এৰি গুচি যাবলৈ মন যায় একেবাৰে সকলো মানুহৰ পৰা আঁতৰি ক'ৰবাৰ পাহাৰ বা অৰণ্যত লীন যাবলৈ মন যায় কেতিয়াবা এই ভাৱনা যে কিমান চেলফিছ মই আজিহে ধৰিব পাৰিলোঁ ঠিকেই হাজৰিকা মায়াৰ লগতে আমিও খুব উত্তেজিত হৈ পৰিছিলোঁ নিজৰ কাষতে সদায় শুই থকা মানুহজন যাক আটাইতকৈ নিজৰ বুলি ভবা হয় সেই মানুহজনেই যদি কেতিয়াবা ঘপহকৈ নাইকিয়া হৈ যায় তেতিয়া কি হয় আপুনি নাজানে চাগৈ একেই হৈছিল গোটেই ঘৰখনতেই জানে মায়াই এই দুদিন একেবাৰেই শুব পৰা নাই ৰাতি ৰাতি তেওঁ ওলাই যায় খোজ কাঢ়ে হাও হাওকৈ কান্দে আমাক কয় মই কি কৰিম কি যে হ'ল এওঁৰ ইত্যাদি ইত্যাদি চৰি দেই আপোনাক আৰু আপোনাৰ ৱাইফক বহুত কষ্ট দিলোঁ মায়া এতিয়া কি কৰিছে বাৰু অলপ সোনকালে যাওঁ ব'লকচোন ব'লক এই ৰ'দত আৰু থাকিব নোৱাৰি আপোনাৰ ঘৰলৈ গৈয়ে কথা পাতিম পাৰ্থ হাজৰিকা আৰু মায়া বৰুৱাৰ বিয়া হোৱা প্ৰায় 7 বছৰ হৈছে তেওঁ ওখ পাখ ডেকা মানুহ দুগালত পাতলকৈ দাঢ়ি চুলিবোৰ আৱল বাৱল হাতৰ আঙুলিবোৰ যেন ভাগৰত লালকাল বহুদিন খোৱাই নাই যেন লাগে তেওঁ বৰ্তমান গুৱাহাটী কলেজৰ প্ৰফেচৰ এইকেইদিন গৰমৰ বন্ধ বাবে তেওঁ সদায় ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলায় 1.5 ঘণ্টামান খোজ কঢ়াৰ পাছত তেওঁ মিষ্টান্ন ভাণ্ডাৰ নামৰ মিঠাইৰ দোকানত সোমাই বহুপৰ কটাই দিয়ে তাৰ পাছত মায়া বৰুৱাৰ বাবে তেওঁৰ প্ৰিয় কালাকান লৈ যায় অৱশ্যে সদায় নহয় কেতিয়াবা ৰ'বচোন বৰবৰা মিষ্টান্ন ভাণ্ডাৰৰ পৰা কালাকান কেইটামান লৈ যাওঁ মায়াৰ কাৰণে পাৰ্থ হাজৰিকাই খোজ সলালে তেওঁৰ ঢকঢকীয়া বগা জোতাযোৰত কিছুমান দাগ লাগি আছে সেই দাগবোৰ গুচাই দিবলৈ যেন পাৰ্থ হাজৰিকাৰ হাতত একো নাই ৰ'দৰ বাবে ঘামিবলৈ ধৰিছে চহৰখনৰ দোকানবোৰ এখোজ দুখোজকৈ আগবাঢ়ি যাওঁতে
কেতিয়াবা পাৰ্থ হাজৰিকাৰ খোজবোৰ ৰৈ গৈছিল। বৰবৰাই তেওঁৰ পৰিবাৰক বহুবাৰ ফোন কৰিলে। ফোনটো বাজি থাকিল, পিছে পৰিবাৰে নধৰিলে। বাটেদি পাৰ হৈ যোৱা মানুহবোৰ হাজৰিকাক দেখি আচৰিত হৈছে। কিছুমানৰ মুখত খঙৰ ভাৱ ফুটি উঠিছে। চাচোন চা, যাৰ নিৰুদ্দেশৰ কথাত গোটেই চহৰখন কঁপিবলৈ ধৰিছে, তেৱেই একেবাৰে বিন্দাছ হৈ হাঁহি হাঁহি কলৈ গৈছে চাচোন। কি যে মানুহ, আনৰ দুখ যন্ত্ৰণাৰ কথা চিন্তাই নকৰে। হাজৰিকাৰ কাষেদি পাৰ হৈ যোৱা শকত চাপৰ ধুতি পিন্ধা এজন বয়সস্থ মানুহে তেওঁৰ লগত অহা আন এজন বুঢ়া মানুহক ক'লে। এসময়ত বৰবৰা আৰু হাজৰিকা মিষ্টান্ন ভাণ্ডাৰৰ ৰং গৈ গৈ নিস্তেজ হৈ পৰা ৰঙা পৰ্দাখন ঠেলি সোমাই আহিল। মালিক গংগাৰামে তেতিয়া আধা টোপনিতেই বহি বহি সৰু টিভিটোত বাতৰি চাই আছিল। অ' গংগাৰাম কাইটি, কেইটামান কালাকান দিয়াচোন, এখেতলৈ লৈ যাওঁ। কি হে বোপাই, তোমাক লৈ গোটেই চহৰখন গৰম হৈ আছে নহয় এইকেইদিন। ক'ত আছিলাহে তুমি? আচৰিত, কোনো গিৰিয়েকে ঘৈণীয়েকক নোকোৱা নেমেলাকৈ ক'ৰবালৈ ওলাই যায় নেকি? তাতে আকৌ তোমাৰ ফোনটো বোলে ঘৰতেই আছিল। বেচেৰি, তোমাৰ পৰিবাৰে কেনেকৈ যে দিন কটাইছিল ভাবিলেই বেয়া লাগে। হ'ব কাইটি, এনেই ওলাইহে গৈছিলোঁ বন্ধুৰ ঘৰলৈ। ফোনটো পাহৰিলোঁ বুলি বন্ধুৰ ঘৰলৈ গৈহে গম পালোঁ। সেই ঠাইখিনিত আকৌ নেটৱৰ্ক একো নাই। সেয়েহে এইখন হ'ল। আৰু এই মায়াজনীও যে তাইনো গোটেইখনক জনাব কিহে পাইছিল। যা হওক, এতিয়া সোনকালে মোক কালাকান 5টা দিয়া, আৰু মই ঘৰ গৈ পাওঁতেতো আৰু এটা ঘটনা ঘটিবলৈ আছেই। নে কি কয় বৰবৰা? বৰবৰাই কিবা এক উত্তেজনাত চটফটাইছে। তেওঁ ক'তো মন দিব পৰা নাই। কি হ'ল বৰবৰা, ইমান চিন্তা কিয় কৰি আছে? নাই অ', মোৰ মিছেছে ফোনেই ধৰা নাই। আজি ৰাতিপুৱা ভালকৈ মোৰ লগত কথাও পতা নাই। আপুনি অলপ সোনকাল কৰকচোন, মই ঘৰলৈ এপাক সোমাই যাব লাগিব। তাইৰ বা কি হৈছে? পাৰ্থ হাজৰিকা খপজপকৈ কালাকান্দৰ টোপোলাটো লৈ আৰু পইচা 100 টকা দি দোকানৰ পৰা ওলাই আহিল। দোকানত কিমান পইচা দিছে, কিমান পাবলগীয়া আছিল, সেইবোৰলৈ মন নিদি হাজৰিকাই পলম হ'ব বুলি ভাবি খৰখেদাকৈ খোজ কাঢ়িছে। বৰবৰা পিছে পিছে গৈ আছে। ৰ'বচোন, মই অলপ এখেতক মাত দি আহোঁ। ইমান ফোন কৰিলোঁ, নধৰে। আপুনি গৈ থাকক, মই অলপ পিছত যাম। একে উশাহতে গোটেই কথাখিনি কৈ বৰবৰা ঘৰলৈ সোমাই গ'ল। হাজৰিকা অলপ বিমূৰত পৰিল, কাৰণ এতিয়া তেওঁ অকলেই মায়া বৰুৱাৰ মুখামুখি হ'ব লাগিব। হাজৰিকাই ভাবি ভাবি গৈ আছে মায়া বৰুৱাৰ প্ৰত্যেকটো অংগী ভংগী, কথা কোৱাৰ ষ্টাইল। আৰু তেওঁৰ এনেকুৱা লাগিল যেন তেওঁ যিগৰাকী মায়া বৰুৱাৰ বাবে গৈ আছে, সেই মায়া বৰুৱা কিজানি গুচি গৈছে ক'ৰবালৈ, আৰু হাজৰিকাই এগৰাকী অচিনাকি মায়া বৰুৱাক লগ পাবলৈ যাত্ৰা আৰম্ভ কৰিছে। যিমান পাৰে তেওঁ লাহে লাহে খোজ কাঢ়িবলৈ যত্ন কৰিলে। তেওঁ মায়া বৰুৱাক একেবাৰেই লগ পাব খোজা নাই। তেওঁ যেন এটা ডাঙৰ ভুল কাম কৰিছে। বৰদলৈ নামৰ প্ৰতিবেশীজনে কোৱা কথাষাৰ কেতিয়াবা হেৰাই যাবও লাগে মানুহৰ পৰা, যাতে তোমাক বিচাৰি মানুহবোৰ হেৰাই যায়, তেওঁৰ মনত পৰিল। কি যে কথা কয় বৰদলৈয়ে, হাঃ হাঃ হাঃ, এইবুলি কৈ পাৰ্থ হাজৰিকাই হাঁহিলে। কিন্তু তেওঁৰ হাঁহিত বিষাদ আছিল, যি বিষাদৰ সমভাগী হয়তো মায়া বৰুৱা হ'ব নোৱাৰে, হয়তো বৰবৰা হ'ব নোৱাৰে। তেওঁ খোজকাঢ়ি গৈ থকা বাটটো শেষ হৈ গ'ল, আৰু সেই শেষ হোৱা বিন্দুটোৰ একেবাৰে সন্মুখত থকা ঘৰটোৱেই হ'ল পাৰ্থ হাজৰিকাৰ। তেওঁৰ যেন মন আছিল গৈয়েই থাকিব। কিন্তু সন্মুখতে তেওঁৰ ঘৰ। গেটৰ ৰংটো উখহি গৈছে, গেটৰ হেণ্ডেলডালত মামৰে ধৰিছে। এই কথা আজিহে লক্ষ্য কৰিলে পাৰ্থ হাজৰিকাই। মামৰে ধৰা হেণ্ডেলডালত হাতখন থৈ তেওঁ লাহেকৈ গেটখন খুলিলে। তেওঁ বিচাৰিছিল গেটখন যাতে খোল নাযাওক, কিন্তু গেটখন আছিল উদাসীন। এয়া লাহে লাহে তেওঁ পদূলিমুখ পাইছে। তেওঁ অনুভৱ কৰিলে যে তেওঁকো মামৰে ধৰিছে।
তেওঁৰ চিন্তা ভাৱনাক আউল লগাই মামৰে লাহে লাহে তেওঁ গোটেই মানুহটোক শিপাই পেলাইছে। তেওঁ কি ক'ব মায়া বৰুৱাক, কি ক'ব? তেওঁ জানো বুজাব পাৰিব যে তেওঁক মামৰে ধৰিছে, তেওঁ হেৰাই যাব খুজিছে? কেনেকৈ বুজালে মায়া বৰুৱাৰ দৰে স্বাভিমানী নাৰী এজনীয়ে বুজি পাব? তেওঁ ভাবিলে বহুত কিবা কিবি। এনেতে মায়া বৰুৱা ওলাই আহিল। তেওঁৰ মুখত আন্ধাৰ লাগি আছিল। পাৰ্থ হাজৰিকাৰ সেই আন্ধাৰখিনি গুচাই দিবলৈ মন গৈছিল, কিন্তু সেই আন্ধাৰ গুচাবলৈ তেওঁৰ হাতখন উপযুক্ত নাছিল কিজানি। মায়া বৰুৱাই একো কোৱা নাই। তেওঁ হেৰাই যাব খুজিছে নেকি সকলোৰে পৰা? তেওঁক দেখি পাৰ্থ হাজৰিকাই থোকাথুকিকৈ ক'লে, মায়া, কিবা কোৱা। মায়া বৰুৱাই এটা ক্ষীণ হাঁহি মাৰিলে। সেই ক্ষীণ হাঁহিটো লাহে লাহে বিশাল হ'বলৈ ধৰিলে আৰু পাৰ্থ হাজৰিকাই যেন তেওঁৰ নিজৰ ঠিকনা বিচাৰি পালে। তেওঁৰ ভাৱনাবোৰ, অস্থিৰতাবোৰে জিৰণি ল'বলৈ স্থান পালে মায়া বৰুৱাৰ সেই বিশাল হৈ গৈ থকা হাঁহিটোত। কি আচৰিত পৰিৱেশ! দুয়োজনে হাঁহিছে। ইমান বেদনা সামৰি লৈ হাঁহিখিনিৰ ভিতৰত দুয়ো সুমাই লৈছে দুয়োৰো ভাৱনাবোৰ। তেনেতে কোনোবাই আহি কৈ থৈ গ'ল, বৰবৰাৰ মিছেছ হেনো হেৰাল।